ৰমা কাইটি বহিছা। তোমাৰে ভাল দিয়া, পুত্ৰবোৰে আদৰ সাদৰ কৰি ৰাখিছে। নকৰিবনো কিয়, পেঞ্চনৰ টকা ঘটি আছা হাজাৰ হাজাৰ। আমাৰহে ফুটা কপাল, টকাও নাই মৰম আদৰো নাই। ৰমা কাইটি এৰা, তেওঁ যিমান পাৰে হাত দীঘল চোলাটো টানি টানি পুত্ৰ বোৱাৰীয়ে দিয়া মৰমৰ দাগবোৰ লুকুৱাবলৈ চেষ্টা কৰিলে। তেওঁৰ বন্ধুৰ বিশ্বাসক অৱমাননা কৰিবলৈ সৎ নগল। অনুগল্প দাগ। দুই বৃদ্ধৰ কথোপকথন। নঙলা মুখত বহি থকা বৃদ্ধ ৰমা কাইটিৰ ওচৰত বোপাকণে মাত দিলেহি। ৰমা কাইটি বহি যা, তোমাৰে ভাল দিয়া, পুত্ৰ বোৱাৰীয়ে আদৰ সাদৰ কৰি